নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, যিসকল ছাত্ৰতে 2020 চনত গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত BA BHC BCom 6th সেমিষ্টাৰত এক্সাম দিব বিচাৰিছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'ত অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। ছাত্ৰ ছাত্ৰীসকল, গুৱাহাটী ইউনিভাৰ্চিটি যিটো অফিচিয়েল ৱেবছাইট, এই ৱেবছাইটৰ জৰিয়তে আজি অৰ্থাৎ 21 তাৰিখে পুনৰবাৰ এক্সাম ৰুটিন প্ৰকাশ কৰিছে আৰু এক্সাম পৰীক্ষা অৰ্থাৎ কেতিয়াৰ পৰা আৰম্ভ হ'ব সেই বিষয়ে তোমালোকক সবিশেষ জনাম। তোমালোকে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা। এনেধৰণৰ ভিডিঅ' আগতীয়াকৈ পোৱাৰ কাৰণে এতিয়া হওক ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাত্ৰ ছাত্ৰীসকল, গুৱাহাটী ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইট, সেই ৱেবছাইটত আজি 21 তাৰিখে প্ৰকাশ কৰিছে এক্সামিনেশ্যন চিডিউল BA BHC BCom 6th সেমিষ্টাৰ 2020। সেইখিনি তোমালোকক জনাইছোঁ কেতিয়াৰ পৰা আৰম্ভ হৈছে। ছাত্ৰ ছাত্ৰীসকল, এই ৰুটিনখন তোমালোকক মনোযোগ দি পেলাই চাবা। ইয়াত লিখা আছে BA BHC 6th সেমিষ্টাৰ এক্সামিনেশ্যন 2020ৰ এক্সাম ৰুটিন। আৰু ইয়াতে পৰীক্ষাটো অনুষ্ঠিত হ'ব 9 বজাৰ পৰা 11 বজালৈ, তাৰপিছত 12 বজাৰ পৰা 2টা বজালৈ, 3টা বজাৰ পৰা 5 বজালৈ। এতিয়া পৰীক্ষা অনুষ্ঠিত হ'ব 29 তাৰিখ 9 মাহ 2020 তাৰিখে অনুষ্ঠিত হ'ব হিউমেন ৰাইটছ এডুকেশ্যন জেনেৰেল 6.1 মাইক্ৰ'বায়'লজি জেনেৰেল। তাৰপিছত 12 বজাৰ পৰা অনুষ্ঠিত হ'ব হিউমেন ৰাইটছ এডুকেশ্যন 6.2 জেনেৰেল, ইলেক্ট্ৰনিক্স জেনেৰেল, সাইকোলজি জেনেৰেল। তাৰপিছত 30 তাৰিখে অনুষ্ঠিত হ'ব ফিজিক্স জেনেৰেল 6.1। তাৰপিছত 12 বজাৰ পৰা অনুষ্ঠিত হ'ব বায়'টেকনলজি জেনেৰেল 6.2। তাৰপিছত 3 বজাৰ পৰা অনুষ্ঠিত হ'ব হোম চায়েন্স মেজৰ 1 তাৰিখ 10 মাৰ্চ তাৰিখে অনুষ্ঠিত হ'ব মেজৰ 6.1। ইয়াত আছে আৰবিক, হিষ্ট্ৰী, বেংগলী, হোম চায়েন্স এইবিলাক থাকিব, ইকনমিক্স, পলিটিকেল চায়েন্স, এডুকেশ্যন, ইংলিছ, হিন্দী, ছ'চিয়লজি, সংস্কৃত এইবিলাক থাকিব মেজৰত। তাৰপিছত মেজৰ 6.1ত আছে 12 বজাৰ পৰা অনুষ্ঠিত হ'ব ফিজিক্স, তাৰপিছত কেমেষ্ট্ৰি, কম্পিউটাৰ চায়েন্স এইবিলাক থাকিব। তাৰপিছত 3 তাৰিখে অনুষ্ঠিত হ'ব এডুকেশ্যন জেনেৰেল 6.1, 12 বজাৰ পৰা অনুষ্ঠিত হ'ব এডুকেশ্যন জেনেৰেল 6.2। তাৰপিছত 5 তাৰিখে অনুষ্ঠিত হ'ব মেজৰ 6.2 আৰু তাৰপিছত অনুষ্ঠিত হ'ব 12 তাৰিখৰ পৰা 12 বজাৰ পৰা অনুষ্ঠিত হ'ব 6.2। তাৰপিছত 3 বজাৰ পৰা অনুষ্ঠিত হ'ব কেমেষ্ট্ৰি জেনেৰেল। তাৰপিছত 6 তাৰিখ 10 মাৰ্চ 2020 তাৰিখে অনুষ্ঠিত হ'ব পলিটিকেল চায়েন্স জেনেৰেল 6.1। তাৰপিছত 12 বজাৰ পৰা অনুষ্ঠিত হ'ব পলিটিকেল চায়েন্স জেনেৰেল 6.2। তাৰপিছত 7 তাৰিখ 10 মাৰ্চ 2020 তাৰিখে অনুষ্ঠিত হ'ব মেজৰ 6.3। তাৰপিছত মেজৰ 6.3 অনুষ্ঠিত হ'ব 12 বজাৰ পৰা। তাৰপিছত 3 বজাৰ পৰা অনুষ্ঠিত হ'ব জুলজি জেনেৰেল। 8 তাৰিখ 10 মাৰ্চ 2020 তাৰিখে অনুষ্ঠিত হ'ব ফিলচফি জেনেৰেল 6.1 9 বজাৰ পৰা। তাৰপিছত 12 বজাৰ পৰা অনুষ্ঠিত হ'ব ফিলচফি জেনেৰেল 6.2। 9 তাৰিখ 10 মাৰ্চ 2020 তাৰিখে অনুষ্ঠিত হ'ব মেজৰ 6.4, 12 বজাৰ পৰা অনুষ্ঠিত হ'ব মেজৰ 6.4। তাৰপিছত 3 বজাৰ পৰা অনুষ্ঠিত হ'ব জিঅ'গ্ৰাফি জেনেৰেল। তাৰপিছত 10 তাৰিখ 10 মাৰ্চ 2020 তাৰিখে অনুষ্ঠিত হ'ব ছ'চিয়লজি জেনেৰেল 6.1, 12 বজাৰ পৰা অনুষ্ঠিত হ'ব 6.2 ছ'চিয়লজি জেনেৰেল। তাৰপিছত 12 তাৰিখ 10 মাৰ্চ 2020 তাৰিখে অনুষ্ঠিত হ'ব মেজৰ 6.5, তাৰপিছত 12 বজাৰ পৰা অনুষ্ঠিত হ'ব মেজৰ 6.5। তাৰপিছত 3 বজাৰ পৰা অনুষ্ঠিত হ'ব জুলজি জেনেৰেল। তাৰপিছত অনুষ্ঠিত হ'ব 13 তাৰিখে অনুষ্ঠিত হ'ব ইলেক্টিভ লেংগুৱেজ জেনেৰেল 6.1, 12 বজাৰ পৰা অনুষ্ঠিত হ'ব ইলেক্টিভ লেংগুৱেজ জেনেৰেল 6.2। তাৰপিছত 14 তাৰিখে অনুষ্ঠিত হ'ব মেজৰ 6.6। তাৰপিছত 12 বজাৰ পৰা অনুষ্ঠিত হ'ব ক্লাছিক্স জেনেৰেল 6.1। তাৰপিছত 3 বজাৰ পৰা অনুষ্ঠিত হ'ব কম্পিউটাৰ চায়েন্স জেনেৰেল। তাৰপিছত ক্লাছিক্স জেনেৰেল 6.2। 15 তাৰিখৰ পৰা অনুষ্ঠিত হ'ব মেথমেটিক্স জেনেৰেল 6.1, পিছবেলা অনুষ্ঠিত হ'ব মেথমেটিক্স জেনেৰেল 6.2। তাৰপিছত 16 তাৰিখে অনুষ্ঠিত হ'ব হিষ্ট্ৰী জেনেৰেল 6.1, পিছবেলা অনুষ্ঠিত হ'ব হিষ্ট্ৰী জেনেৰেল 6.2। 19 তাৰিখে অনুষ্ঠিত হ'ব ভোকেশ্যনেল 6.1, পিছবেলা অনুষ্ঠিত হ'ব ভোকেশ্যনেল 6.2। 20 তাৰিখে অনুষ্ঠিত হ'ব ইকনমিক্স জেনেৰেল 6.1, অনুষ্ঠিত হ'ব 6.2 ইকনমিক্স। তাৰপিছত 21 তাৰিখে অনুষ্ঠিত হ'ব ক্ষত্ৰিয় জেনেৰেল 6.1 ষ্টেটিষ্টিক্স জেনেৰেল। তাৰপিছত পিছবেলা অনুষ্ঠিত হ'ব ক্ষত্ৰিয় জেনেৰেল 6.2। এতিয়া আলোচনা কৰিম
বিকমৰ 6 ছেমিষ্টাৰৰ এক্সামৰ ৰুটিন 8 তাৰিখ 10 মাৰ্চ 2020 তাৰিখে অনুষ্ঠিত হ'ব ইনফৰমেশ্যন টেকন'লজি ইন বিজনেছ। এইটো হ'ব 12 বজাৰ পৰা 2 বজালৈ অনুষ্ঠিত হ'ব। 10 তাৰিখ 10 মাৰ্চ 2020 তাৰিখে অনুষ্ঠিত হ'ব মাৰ্কেটিং অফ ছাৰ্ভিচ। 13 তাৰিখ 10 মাৰ্চ 2020 তাৰিখে অনুষ্ঠিত হ'ব মডাৰ্ণ বেংকিং প্ৰেক্টিছ। 15 তাৰিখ 10 মাৰ্চ 2020 তাৰিখে অনুষ্ঠিত হ'ব ৰেগুলেটৰী ফ্ৰেমৱৰ্ক অফ বিজনেছ ছেকেণ্ড। সেইটো অনুষ্ঠিত হ'ব বিকম ছাত্ৰ ছাত্ৰীসকলৰ এক্সাম ৰুটিন।